আজি লগৰ কেইজনে মিলি এটা খানাৰ আয়োজন কৰিছোঁ। খানাৰ পুৰা জগাল চলি আছে। এইফালে ভাস্কৰে খানাৰ কাৰণে চব্জি কাটি আছে, খানাৰ পুৰা ৰেডি কৰি আছে। পিছে খানাত কি আছে এইটো পিছত ক'ম। প্ৰথমতে আমি এক কাপ চাহ খাই লওঁ। চাহৰ লগত আছিলে গজাটো আনবক্সিং কৰাৰ দায়িত্বটো মোকে দি দিলে। এনেদৰে আমি এক কাপ চাহ খাই ল'লোঁ। আৰু আজি খানাটোৰ ৰান্ধনি আছিলে আমাৰ এইজন তগেন কামান। সিও পুৰা খানাৰ কাৰণে জগাল কৰি আছে। আজি অলপ খানাটো বেলেগ ষ্টাইলত বনোৱা হৈছে। প্ৰথমতে চিকেনখিনি বইল কৰিব দিয়া হৈছে আৰু ক্ৰিকেট যিহেতু চলি আছে, গতিকে ক্ৰিকেটটো চাবই লাগিব। গোটেইকেইজনে মিলি ক্ৰিকেটো চাই আছোঁ আৰু খানাও ৰেডি কৰি আছোঁ। পিছে খানা বনাবলৈ গৈ গম পালোঁ আমি মিঠাতেল আনিব পাহৰি গৈছিলোঁ। আধা লিটাৰ মিঠাতেল আনিবলৈ 3জন গ'লোঁ আৰু মিঠাতেলৰ লগতে যি আনিব লগা আছিলে গোটেইখিনি একেলগে বজাৰ কৰি আনিলোঁ। আমি আহি পোৱালৈকে আকৌ এইফালে ভজা মাংস ৰেডিয়ে হৈছে। ভজা মাংসটো খাবই লাগিব। এনেদৰে মাজে মাজে খানা খাই থাকিব লাগে, মনো ভালে থাকে আৰু লগৰকেইটাকো লগ পোৱাৰ এটা সুবিধা মিলে।